So নমস্কাৰ সকল so last যোনটো টপিক আছিল আমাৰ আমি পঢ়িছিলো বেসিক স্কেচ অফ 3D diagrams okay আমি 3D modeling আমাৰ টপিক আছিল তাৰ পিছত আমি বেসিক স্কেচ পঢ়িলো যেনে কিউবত কেনেকৈ বনাই কিউব কেনেকৈ বনাই সিলিন্ডাৰ কেনেকৈ বনাই তাৰপিছত কোনছ কেনেকৈ বনাই বলক আৰম্ভ কৰো আজি ভিডিওটো হ'ব 3D modeling কেনেকৈ কৰো তো once again আপোনালোকক মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো যোনটো নাম হয় মাৰ্কস বয় right so আমি last class আমাৰ যোনটো ভিডিওস আছিল so সেই ভিডিওস খিনি আছিল এই 3D modeling খিনি কেনেকৈ বনাইছিল এইবোৰ কিউবইড টৰাস তাৰপিছত কোন স্ফিয়াৰ পিৰামিড এইবোৰ কেনেকৈ বনাইছিল so এইবোৰ মই আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকে যদি কিবা ডাউট থাকিব তেনেহলে মোক ইনষ্টাগ্ৰামত ডিএম কৰিব পাৰিব তাৰে মোৰ আইডিটো ডেসক্ৰিপচনত দিয়া আছে আৰু ইয়াতে স্ক্ৰিনতো ফ্ল্যাশ হৈ আছে আৰু প্লাস কিবা যদি কোৱেশ্চন থাকে আপোনালোকে কমেন্ট কৰিব পাৰিব ঠিক আছে সো আজি আমি স্টাৰ্ট কৰিম আমি এই স্কেচটো কেনেকৈ বনাও ঠিক আছে এইটো আমি আইসোমেট্ৰিকত চাইছিলো বাট এইটো 3D ত কেনেকৈ বনাও সেইটো চাও ঠিক আছে সো ফাৰ্স্ট অফ অল মই এটা কি কৰিম এই স্কেচটো যোনটো আছে এই স্কেচটোৰ ফাৰ্স্ট মই বেসটো বনাই লম এটা ৰেক্টেংগল লৈ ফেলে 32 56 32 56 ঠিক আছে এনেকে বেস এটা তলৰ ফাৰ্স্ট বেসটো বনাই লম তাৰ পিছত মই তাৰে ভিতৰত এক সৰু rectangle to banam so itu keneke banam apnalage sak so first of all moi ki korilo moi ete etu box korilo yeta moi rectangle ke মান lolo thik ase so ifele mor command to hobo 56 tar pisot tab 32 enter so itu mor first base to etu mo 2D wireframe korilo ঠিক আছে এটো মোৰ ফার্স্ট বেস তো ঠিক আছে মই হোম বাটনটো প্ৰেছ কৰি লৈছো বিকজ এটো বাই ডিফল্ট যোনটো মোৰ অটোকেডত যোনটো ও ভিউ দিয়া আছে সেই ভিউটোত কৰিম সাৰ্ফেস আইসোমেট্ৰিক ঠিক আছে সো এটা মই এটো কৰি ললো সো এটা মই ভিতৰটো কৰিম কেনে কৰিম ইয়াৰ পৰা সাপোজ এটা লাইন ললো 20 এন্টাৰ আৰু এটা সদায় মনত ৰাখিব যেতিয়া তোমালোকে অটো কেড 3D মডেলিং কৰিবা তোমালোকৰ সদায় ইয়াতে অটোমোড আৰু ইয়াতে তোমাৰ 3D কেনে তোমাৰ আৰু এটা অবজেক্ট স্ন্যাপ ট্র্যাকিং টো অন থাকিব লাগিব F11 নোট কৰি লবা F11 should be on F11 আৰু F3 দুটা অন থাকিব লাগিব ঠিক আছে সো ইয়াৰ পৰা মই ডিসটেন্স মোৰ F11 কিমান আছে এইফালে 10 সো ইয়াৰ পৰা ইয়ালৈ মই 10 যাম তাৰপিছত ইয়াৰে ভিতৰত মই সাৰ্কেল এটা স্কয়াৰ বনাম 16 12 16 again 12 হল সো যিখিনি নালাগে এইখিনি সিলেক্ট কৰি ডিলিট আকৌ এই গুটেইখিনি সিলেক্ট কৰি জয়েন কমান্ড ঠিক আছে সো আকৌ এই গুটেইখিনি সিলেক্ট কৰিম এটা আমি এক্সট্ৰুড কিমান কৰিম সো এই থিকনেস কিমান দিম 8 সো এটা সো অটোমেটিক আহি যাব সো এক্সট্ৰুড কমান্ড 8 এন্টাৰ সো আহিলে না অটোমেটিক একদম শেপত এটা যদি মই হিডেন কৰি দিও হিডেন শেপ কৰি দিও যদি সোৱা exact as it is but as it is নাই হা because এটা conceptual course হোৱা মোৰ মাজত এটো সাবট্ৰাক্ট নাই হোৱা হোল নাই হোৱা সো হোল টো কৰিব কাৰণে আমি সাবট্ৰাক্ট কমান্ড ইউজ কৰিম মই কৈ দিলো সাবট্ৰাক্ট কমান্ড ইউজ কৰিম ঠিক আছে সো সাবট্ৰাক্ট কমান্ড তো তোমালোকে ইয়াতে যাব পৰা এটো সাবট্ৰাক্ট কমান্ড হল বা শর্টকাট কি হল sub সাবট্ৰাক্ট এটো সোৱা কনসেপ্টটো দেখা পাইছা সাবট্ৰাক্ট এন্টাৰ ঠিক আছে এটা সাবট্ৰাক্ট আমি যেটা কি হেডি কেনে কৰো ডাঙৰৰ পৰা সৰু সো ফার্স্ট আমি ডাঙৰটো সিলেক্ট কৰি এন্টাৰ তাৰপিছত সৰুটো সিলেক্ট কৰি এন্টাৰ তাৰপিছত এটা কনসেপচুৱেলত যাই ফেলে সোৱা হল বুজিছে সো এটা কালাৰটো চেঞ্জ কৰি দিও যাতে সব তোমালোকে ভালকৈ ধৰিব পাৰা ডায়াগ্ৰামটো সো এটো ৰেড হল ধুনিয়াকৈ সো মোৰ ফার্স্ট পোরশনটো কমপ্লিট হৈ গল বেসটো সো এটা মোৰ হল এটা মই ওয়েটছটো বনাব লাগে তোমালোকে ভাবি আছা ওয়েটছ কি বস্তু হয় নহয় জানো সো তোমালোকৰ যোনটো এইবোৰ বস্তু যে উঠি থাকিব ডায়াগ্ৰামত এইখিনি ওয়েটছ বুলি কয় সো এইখিনি ডাইমেনশন কি আছে আমাৰ এইখিনি 20 আছে টোটাল ওভাৰঅল আৰু এইখিনি থিকনেস আমাৰ 8 আছে সো এইটো ডিসটেন্স কিমান হ'ব 20 - 8 which is equals to 12 ঠিক আছে সো তাৰ মানে মোৰ ইয়াৰ পৰা ইয়ালৈ মই 12 যাম তাৰ পিছত এইফালে মই 16 যাম তাৰ পিছত আকৌ 12 যাম আকৌ মই 16 যাম বাস মই এইটো ফেজ বনাম তাৰ পিছত এইফালে এক্সট্ৰুড কৰি দিম কিমান 8
সো এইটো কনসেপ্ট ইয়াতে আইসোমেট্ৰিকত আমাৰ কি হলে এফালে আকৌ এনেকে যায় শেপটো বনাব লাগিলে নহয় ইয়াত আমি এইটো কিউবৰ্ডটো বনাম বক্সটো বনাম ঠিক আছে সো সিম্পল আকৌ অটোকেডত গলো এটা মই সাপোজ এইটো মই ইয়াতো বনাব পাৰো ইয়াতে যদি মই বনাও লাইন ডায়াগ্ৰাম ললো তাৰপিছত ইয়াৰ পৰা এইফালে কিমান আহিব লাগিব অৰ্থ মোৰ 1 আছে তাৰপিছত এইফালে 16 এন্টাৰ তাৰপিছত ওপৰৰ ফালে 12 এন্টাৰ তাৰপিছত এইফালে আকৌ 16 এন্টাৰ তাৰপিছত এইফালে আকৌ 12 এন্টাৰ হৈ গল তাৰপিছত এই গোটেইখিনি সিলেক্ট কৰি জয়েন জে এন্টাৰ এটা মোৰ এটা অবজেক্ট হৈ গল সো তাৰপিছত এক্সট্ৰুড কমান্ড সিলেক্ট কৰি সিলেক্ট দা অবজেক্ট তাৰপিছত এইটো ডিসটেন্স 8 এন্টাৰ হল এইটো মই কালাৰটো চেঞ্জ কৰি দিও প্ৰপাৰ্টিজত যাই পেলাই হল তাৰপিছত এই সেম বস্তুটো মোক ইয়াতে লাগে সো মই এইটো সিলেক্ট কৰি কপি কৰিম সিও এন্টাৰ তাৰপিছত এইটো পইণ্ট আৰু মোৰ এইটো পইণ্ট কমন হয় ঠিক আছে তাৰপিছত অটোমেটিক চোৱা একদম ইজি সিম্পল তাৰপিছত এই বস্তুটো এতিয়া মই ৰিয়েলিস্টিক কৰি দিওঁ চোৱা হৈছে নে এটা ইয়াৰ পিছত তোমালোকে চাবা মই ইউনিয়ন কমান্ড ইউজ কৰিম ইউনিয়ন কমান্ড কি হয় চোৱা এটা মই যদি এইটো ক্লিক কৰো এইটো বেলেগে সিলেক্ট হৈ আছে তাৰপিছত এইটো যদি সিলেক্ট কৰো এইটো বেলেগ এটা অবজেক্ট হৈ আছে এইটো এটা বেলেগ অবজেক্ট হৈ আছে কিন্তু এইটো মই এটা অবজেক্ট কৰিব বিচাৰিছো সো ইউনিয়ন কমান্ড UNI এন্টাৰ শৰ্টকাট কি ঠিক আছে ইউনিয়ন কমান্ড এইটো স্ক্ৰিনটো তোমালোক বস্তুটো ডিসপ্লে হৈ আছে স্ক্ৰিনত সো চাই লোৱা তাৰপিছত UN এন্টাৰ তাৰপিছত সিলেক্ট অবজেক্ট তিনটা সিলেক্ট কৰি লবা তাৰ পিছত তোমালোকে এন্টাৰ প্ৰেছ কৰিবা চোৱা এইটো এটা অবজেক্ট হৈ গল দেখিলা নে এটা যদি মই এইটো যতে ক্লিক নকৰো কিয় এইটো গোটেই এটা অবজেক্ট হৈ গল চোৱা ঠিক আছে আৰু ভালকৈ চাব কেনে চোৱা এইটো চোৱা এইটো এটা অবজেক্ট হৈ গল হৈছে নাই এটা অবজেক্ট সো এইটোকে কয় ইউনিয়ন কমান্ড সো এইখিনি আছিলে 3D মডেলিং এইটো মই কেনেকে কি কৰো ইয়াতকৈ তোমালোকে আৰু কিছুমান বাবা মই হেবোৰ তোমালোকক মই ইনষ্টাগ্ৰামত দি থৈ দিছো কি 3D মডেলিং হয় সো তোমালোকে এইখিনি প্ৰেক্টিস কৰিব পাৰিবা আৰু তোমালোক ইনষ্টাগ্ৰাম একাউন্টটো তোমালোকে ফলো কৰিবা নট বিকজ অফ দ্য চেনেল তোমালোকে চেনেলছৰ ভিডিঅ'জ কেনে নহয় কি তাতে মই জব পৰ্টেলছত তোমালোকৰ ভিডিঅ'জ দিওঁ সো তোমালোকে যাতে জব কৰিব পাৰা সো তাতে জবছৰ অপৰচুনিটিজ বোৰ পোৱা সো সেইখিনি তোমালোকে ফৰ্ম ফিল আপ কৰি পেলাই তোমালোকে এক্সামছ দিব পাৰিবা বা ডাইৰেক্ট তোমাৰ ৰিকুৱাৰমেন্টছ যেটা জব যি হৈ আছে তাতে এপ্লাই কৰিব পাৰা সো আজিলৈ এইখিনি আছিল থ্যাংক ইউ সো আশা কৰিছো তোমালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিলে তোমালোকে বেল আইকনটো টিপি পেলাই অল টিপিবলৈ নাপাহৰিবা অল প্ৰেছ কৰিবলৈ নাপাহৰিবা ঠিক আছে থ্যাংক ইউ